এতিয়া কোচ ৰাজবংশীসকলক আগন্তুক বিধানসভা ইলেকশ্যনৰ আগত 14টা সমষ্টিত কোচ ৰাজবংশীসকলক টিকেট দিবই লাগিব। ইয়াত যদি আমাক নিদিয়ে তেতিয়াহ'লে 30টা সমষ্টিত আমি প্ৰত্যেকটো দল হয় বিজেপি বা কংগ্ৰেছ বা এজিপি আমি তিনিটা দলক আমি সকীয়াই দিছোঁ। 14টা সমষ্টি যদি কোচ ৰাজবংশীসকলক প্ৰাৰ্থিত্ব নিদিয়ে 30টা সমষ্টি কোচ ৰাজবংশীসকলে হেৰাই দেখাই দিব। আমি বিচাৰিছোঁ বঙাইগাঁও, অভয়াপুৰী, বিলাসীপাৰা, গোলকগঞ্জ, বাওখুংগুৰি, বিজিনী, মানাস, সৰভোগ, মংগলদৈ, চিপাঝাৰ, ডিমৌ, নগাঁও, পলাশবাৰী এইকেইটা সমষ্টি আমি বিচাৰিছোঁ। আৰু আপোনালোকে গম পায় 30ৰ পৰা 40টাৰ ভিতৰত কোচ ৰাজবংশীসকলৰ নিৰ্ণায়ক ভূমিকা আছে। এই কোচ ৰাজবংশীসকলৰ যিবিলাক দাবী আমি দীৰ্ঘদিন যি সমস্যা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যি ৰাজপথত আমাৰ কাৰণে যিসকল হেঙাৰ হৈ উঠে সেইসকলক আমি সকীয়াই দিছোঁ। চৰকাৰক সকীয়াই দিছোঁ, বিভিন্ন দলসমূহক সকীয়াই দিছোঁ। কোচ ৰাজবংশীসকলৰ নিজৰ চিন্তাধাৰাৰ এইবাৰ বুদ্ধিমতাৰে বিবেকেৰে এইবাৰ ভোট প্ৰদান কৰিব। যিসকলে আমাক বিৰোধিতা কৰিছে সেইসকলক মুখ ঠেকেচা খুৱাই এইবাৰ আমাৰ সময় আহি পৰিছে। সেইকাৰণে আমি আহ্বান জনাইছোঁ যিসকলে কোচ ৰাজবংশীসকলৰ সমস্যাবিলাক জীয়াই ৰখাৰ কাৰণে আমাৰ মাজত সংঘাত সৃষ্টি কৰাৰ যি সমস্যা মানে বৰৰ কাৰণে যি প্ৰৱণতা ৰচিছিল সেইসকল ব্যক্তিক এইবাৰ আমি ৰাজনৈতিক মুখ ঠেকেচা খুৱাম আৰু সেইসকল ব্যক্তিক আমি ৰাজনৈতিক পথত আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা কেনেকৈ কৰিব লাগে, কাক কেনেকৈ আমি চেলেঞ্জ কৰিব লাগে এইবাৰ আমি দেখাই দিম। সেইকাৰণে আমাৰ মাজত ক্ষোভ বুকুৰ মাজত জ্বলি থকা জুইকুৰা আমি ভোটৰ জৰিয়তে আমি কেনেকৈ কনভাৰ্ট কৰিব পৰা যায় সেইখিনি কাম কৰিম। আমাৰ এটাই আহ্বান, ৰাইজৰ সিদ্ধান্ত, কোচ ৰাজবংশীসকলৰ এই যদি 14টা সমষ্টিত যদি কোচ ৰাজবংশীসকলৰ প্ৰাৰ্থিত্ব নিদিয়ে 30টা সমষ্টিত কোচ ৰাজবংশীসকলে হেৰাই দিয়াৰ ব্যৱস্থা আমি কৰিম। যিটো BTCত হৈছিল এইবাৰ আমি কৰিম। কাৰণ আমি হিন্দু মুছলিম এইবোৰ কথা কৈ কৈ আমাৰ সমাজখন বিভাজিত কৰি যেনেকৈ আমি অৰ্থনৈতিকৰ পৰা সামাজিক ৰাজনৈতিকভাৱে আমি দুৰ্বল আৰু বেছিহে আমি হৈছোঁ।